মম বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম আজি যি হৈ যোৱা D.El.Ed প্ৰি-এন্ট্ৰি টেষ্টৰ কিছুমান মেমৰি বেস কুৱেশ্যন এইসমূহ কুৱেশ্যন আমি কিছু কুৱেশ্যন আজি আলোচনা কৰিম তো ভিডিওটো শেষলৈ চাই থাকিব আৰু আপোনাৰ কিমানটো শুদ্ধ হ'ল কিমানটা কুৱেশ্যন আপোনাৰ শুদ্ধ হ'ল আপুনি চাই যাব আৰু ভিডিওটোত কিবা যদি আপুনি কুৱেশ্যন আনসাৰ ভুল পায় তেতিয়াহলে কমেন্ট কৰি জনাব তো ইয়াতে প্ৰথমটি কুৱেশ্যন হৈছে কোৰ্ট শব্দটো গৈ জাস্টিস হৈছে কোর্ট আৰু জাস্টিস কোর্টত গলে আমি কি পাও জাস্টিস পাও ন্যায় পাও আৰু স্কুলত গলে আমি কি পাম স্কুলত গলে আমি এডুকেশন পাম হয় কোর্টত গলে যেনেকুৱাকে ন্যায় পোৱা যায় স্কুলত গলে শিক্ষা পোৱা যায় এটো ৰিজনিং ইয়াৰ পিছত হৈছে কোনভিত মাটিত কৈছে কোনভিত মাটিত পানী ধৰি ৰখা ক্ষমতা বেছি হয় মাটি কোনবিধ মাটিত পানী ধৰি ৰখাৰ ক্ষমতা বেছি অপচন আছে খাৰুৱা মাটি শুকান মাটি পলসুৱা মাটি শেষৰ কুৱেশ্যনটি আছে বোকা মাটি হয় বোকা মাটিত কি হয় পানী ধৰি ৰখাৰ ক্ষমতা বেছি আছে ইয়াৰ পিছৰ কুৱেশ্যনটি হৈছে কোনখন দেশৰ সংবিধান লিখিত নহয় কোনখন দেশৰ সংবিধান লিখিত নহয় এটো আমি সকলোৱে জানো ইংল্যান্ডৰ মোৰ এটা ভিডিওটো এটো কুৱেশ্যন আলোচনা কৰিছিলো ইয়াৰ পিছৰ কুৱেশ্যনটি হৈছে কাৰ্বন শব্দটো কি হ'ব তাতে এখন চাৰ্ট দি থৈ দিছে আৰু কিছুমান লেটাৰৰ সংখ্যাবিলাক ভ্যালুবিলাক দি থৈ দিছে সিৰ ভ্যালু তাতে 6 আছিল সিৰ ভ্যালু 6 আছিল আৰু এনেকুৱাকে ইয়াতে কি হ'ব এটো ইয়াৰে শুদ্ধ উত্তৰ হ'ব 6682315 এটো শুদ্ধ হ'ব ইয়াৰ পিছত এইডছ ৰোগ সংক্ৰমিত হয় এইডছ ৰোগ কিহৰ দ্বাৰা সংক্ৰমিত হয় এটা আছে ইয়াতে যৌন মিলনৰ দ্বাৰা হয় আৰু আছে তেজ দিয়া নিয়াৰ ক্ষেত্ৰত হয় তেজ দিয়া নিয়া কৰিলেও হয় এই দুটা ক্ষেত্ৰত হয় আৰু এটা কুৱেশ্যন আছে গ্ৰাহক অধিকাৰ দিৱস হয় গ্ৰাহক অধিকাৰ দিৱস কিমান তাৰিখে পালন কৰা হয় 15 মাৰ্চত গ্ৰাহক অধিকাৰ দিৱস পালন কৰা হয় বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস অৰ্থাৎ বায়োডাইভাৰ্সিটি ডে কোন তাৰিখে পালন কৰা হয় 22 মে হৈছে বায়োডাইভাৰ্সিটি দিৱস অৰ্থাৎ জৈৱ বৈচিত্ৰ্য দিৱস তলৰ কোনটো শুদ্ধ বহুবচন মানে তলৰ কোনটো বহুবচন তলৰ বহুবচনটো হৈছে তুমি আপুনি হিহত এইটো হ'ব বহুবচন ইয়াৰ পিছত তলৰ দফাটি পঢ়ি উত্তৰ দিয়া এটা দফা আছিল তাতে নিম গছৰ কথা বিষয়ে কৈছিলে নিম গছৰ বাকলি কেনেকুৱা কোৱেশ্যন আছিল এটো শুক্লা আৰু খহটা নিম গছৰ বাকলি ইয়াৰ পিছৰ কুৱেশ্যনটি হ'ব ফুলেৰে কি বেমাৰৰ ঔষধ প্ৰস্তুত কৰিব পাৰি ফুলেৰে কিবা এটা গছ আছিল তাতে ফুলেৰে তাতে হেতু হৈছে অন্তৰৰ সমস্যা মানে হাৰ্ট ৰোগৰ বেমাৰ মানে ভাল কৰিব পাৰি ইয়াৰ পিছৰ কুৱেশ্যনটি হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি কোন হয় ৰাছিয়াৰ ৰাষ্ট্ৰপতি হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি কোন আছিল ভ্লাদিমিৰ পুটিন ইয়াতে বানানবিলাক শুদ্ধ অশুদ্ধ কৰি দিছিলে তো এইটো বানান শুদ্ধ হ'ব ইংলিশ টাৰ্মটো চালে আমি ভালকে বুজি পালো হয় আৰু এইটো আছিল ইংলিশ টাৰ্ম আৰু এইটো আছিল সো এইটো বানান শুদ্ধ হ'ব ইয়াৰ পিছৰ কুৱেশ্যনটি হৈছে সপ্তপাহাৰৰ চহৰ বুলি কাক জনা যায় এটো হৈছে ৰোম হৈছে সপ্তপাহাৰৰ চহৰ পানীৰ তলৰ কাইট এটো জতুৱা ঠাঁচ মই আলোচনা কৰিছিলো ভিডিওত সো পানীৰ তলৰ কাইট মানে হৈছে অপশনখিনি মই পঢ়ি দিছো অপ্ৰিয় শত্ৰু নেদেখা বিপদ এনেকুৱাকে আৰু হৈছে অপ্ৰিয় সত্য ইয়াৰে এনসাৰটি হ'ব অপ্ৰিয় সত্য ইয়াৰ পিছৰ কুৱেশ্যনটি হৈছে তলৰ কোনটো বানান শুদ্ধ তাতে বহুকেইটা বানান আছিল প্ৰস্থান আছিল আৰু পৰিষ্কাৰ আছিল আৰু অনুষ্ঠান আছিল তাতে পুৰস্কাৰ বানানটো শুদ্ধ আছিল পুৰস্কাৰ বানানটো তাতে শুদ্ধ আছিল ইয়াৰ পিছৰ কুৱেশ্যনটি হৈছে বিউটিফুলক এলফাবেটিক্যালি সজালে প্ৰথম আৰু এটো কি কৈছে
বিউটিফুলক যদি এলফাবেটিক্যালি সজোৱা যায় প্ৰথম আৰু শেষত দুটা কি হ'ব হেতু হৈছে এ আৰু ইউ হ'ব এ আৰু ইউ যদি সিৰিয়ালি সজোৱা যায় তেনেহলে এ আৰু ইউ এটো ফাৰ্ষ্টত হ'ব আৰু ইউটো শেষত হ'ব আজি এইখিনি প্ৰশ্ন আছিল আৰু প্ৰশ্ন মই দি থাকিম বাৰু চেনেলটি সাবস্ক্ৰাইব কৰি থবা আৰু বেল আইকনটি টিপি থৈ দিব